Welcome to my YouTube channel. আজি মই লাম্পিত যাম। লাম্পি চাগে আপোনালোকে এইকেইটা দিন নিউজত বেছিকৈ শুনি আছে চাগে, প্ৰায় শুনি আছে। আৰু সেই লাম্পিত মই আজি যাম। প্ৰায় বুকৰ প্ৰায় 30 কিলোমিটাৰ মান দূৰত হয় বুলি শুনিছোঁ। আৰু যাই চাম কি আছে চাম। আৰু মই আপোনালোকক কমপ্লিটলি দেখাবলৈ চেষ্টা কৰিম। আপোনাৰ ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰাস্তা বহুত বেছি বেয়া। এই ৰাস্তাৰ মাজতে পুৰা ৱাটাৰফল বহি গৈছে। আৰু আপোনালোকে যদি আহা গাড়ীত আহিলে অলপ প্ৰব্লেম হ'ব, বাইক লৈ আহিবা। তো যাই চাম। বৰ্তমান আহি গ'লোঁ আৰু অলপ আছে পাম আৰু বহুত ভাগৰ লাগছে। চাৰিওফালৰ পাহাৰে পাহাৰ, মানে কি ক'ম আৰু চাই থাকক। মানে এনেকুৱা মানে আপ মানে জি টি বাইক আনিলে ইয়াতে কভাৰ কৰা নাই। মানে আমাৰ তিনিখন হৈছে 220। আপোনালোকে যদি আহে ইয়াতে মানে 220ৰ ওপৰত লৈ আহিবা। বাকীখন অলপ ৰেষ্ট দিয়া হ'ল। বৰ্তমান আমি এতিয়া যাম আৰু 5 কিলোমিটাৰমান আগত আছে। আপোনালোকক মই কমপ্লিটলি দেখুৱাবলৈ চেষ্টা কৰিম। প্ৰাকৃতিক পৰিৱেশ মানে কি ক'ম আৰু চাই থাকক। আমি পুৰা লাম্পি চহৰ আহি পালোঁ। এয়া লাম্পি দেখোন বজাৰ হৈ আছে। এয়া চাওক কি ধুনীয়া পৰিৱেশ। এয়াই হৈছে লাম্পি। তামাম লাগছে কিন্তু ভাল লাগে ন? যাবা দিব নাই দেখি পেলাই সেইপিনে যাবা দিয়ে না? অঁ ঠিক আছে। ফ্ৰেণ্ডছ এয়া চাওক তামান নিয়ৰ পৰি আছে চাৰিওফালেও। নিয়ৰ মানে বৰফে বৰফ। আৰু আপোনালোকে দাৰ্জিলিং, ছিকিম আৰু চেৰাপুঞ্জী যাব নালাগে। আপুনি সেই জেগাত যাই যি মজা পোৱা সেই মজাটো ইয়াতে পাব। আৰু আপোনালোকে আহক আৰু সেই মজাটো ইয়াতে আহি কিনে লওক। এই চাওক কি
কি ধুনীয়া সো ফ্ৰেণ্ডছ ই হৈছে লাম্পিটো এয়া সম্পূৰ্ণ চাওক তামান হেৰি বৰফ পৰি আছে তামান ঠাণ্ডা লাগছে কেনেকুৱা লাগছে গাবতে ঠাণ্ডা না বহুত ঠাণ্ডা ভাল লাগছে খুব ভাল লাগিলে ভাল লাগছে না আৰু মানে এতিয়া আহি বহুতখিনি ভালে লাগিছে মানে যেনেকা শ্বিলঙত যেনেকা শ্বিলঙত দেখা পাওঁ না তাতকৈ আৰু ইয়াতে বহুতখিনি ভাল লাগে যেনেকৈ বৰফ পৰা ধুনীয়াকৈ চিনি পাওঁ ভাল লাগে ভাল লাগছে না আৰু দিয়ক কেনেকুৱা লাগছে বহুত ধুনীয়া বহুত ধুনীয়া লাগিছে একদম গোটা নিয়ম এয়া আপোনালোকে চাওক কি ধুনীয়া এই মচন এই আহিবলৈ চোৱা খাং দে ইয়াতে খাং ধুনীয়া ধুনীয়া খাং ৰ কিবা এয়া সিফালে পাহাৰ আছিল আৰু যিখিনি বৰফ সেইখিনিয়ে পূৰা দেখা নাপাব কৰি দিছে তামান বৰফ বহুত তেৰা বেকা ৰাস্তা আমি ইয়াতে অলপ জিৰণি ল'ম তাৰপিছত আমি ঘৰত যাম অলপ কিবা খোৱা বস্তু আনিছোঁ আৰু ইয়াতে খাই লৈ ঘৰলৈ যাম আপোনালোকে চাই থাকক ভিডিঅ' কৰি আছে ভিডিঅ' দাম কিমান 10 টকা 10 টকা ফ্ৰেণ্ডছ খোৱা হ'ল চাৰিওফালে নিয়ৰ খুব ভাল লাগিছে আপোনালোকে যদি পাৰে আহিব আৰু খুব ধুনীয়া ঠাই হয় আপোনালোকে যদি আহে পূৰা জেকেট চুৱেটাৰ লৈ আহিব নহ'লে বহুত ঠাণ্ডা লাগিব তো আমি এতিয়া ঘৰত যাম খাই থাকক সো ফ্ৰেণ্ডছ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ পৰা ভিডিঅ' চাইছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে ইয়াতে আহিব আৰু চাব খুব ধুনীয়া ঠাই হয় আজিলৈ ইমানে বাই বাই